দেখি লোভ লাগিছেনে বাৰু জনাব দেই। হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰান্ধিবলৈ ওলাইছোঁ শুকান গাহৰি। আৰু ইয়াত দেখিছেনে মই কেৰাহীতে পিঁয়াজ দি দিছোঁ, অকণমান জিৰা দি দিছোঁ আৰু গোটা মছলা যেনেকৈ আপোনাৰ লং, ইলাচি, দালচেনি দি ভালদৰে পিঁয়াজখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু ঘৰতে বিহু বুলি অকণমান শুকান গাহৰিটো অকণমান জুইত শুকান কৰিছিলে, ড্ৰাই কৰিছিলে, একেবাৰে শুকানো নহয় দেখিছেনে। আৰু আপোনালোকে খাই ভাল পায়নে জনাব। যদি জুইত এনেকৈ শুকোৱা হয় তেতিয়া মানে খাবলৈ বহুতেই টেষ্টি হয়, স্ম'কি ফ্লেভাৰটো আহে। আৰু মইনো কেনেকৈ ৰান্ধিলোঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মই বিলাহী দি আৰু পিঁয়াজ দি পেলাই অকণমান বিলাহীৰ লগতে মাংসখিনি ভালদৰে ভাজি ল'লোঁ দেখিছেনে, মাংসখিনিৰ পৰা তেল ওলোৱালৈকে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ মাংসখিনি বিলাহীৰ লগত ফ্ৰাই হৈ গৈছে, মাংসখিনিও গলি গৈছে। তেতিয়া মই নিমখ, হালধি আৰু সোৱাদ অনুসৰি নিমখ, অকণমান আদা নহৰু আৰু জিৰা আৰু ধনিয়া গুড়ি অকণমান দি দিছিলোঁ, বাছ ইমানেই। আৰু এয়া দেখিছেনে খাবলৈ হৈ গৈছে। খাবলৈ যে বিৰাটেই সোৱাদ হয়, আপোনালোকে এনেধৰণে খাইছেনে জনাব দেই। আৰু আজি দুপৰীয়া থালিখন এয়া হৈ গ'ল আলু পিটিকা। যিহেতু মাংস হ'লে অন্য চব্জি দৰকাৰেই নাই, আৰু এনেধৰণে বনালোঁ। দেখিবলৈ লোভনীয় হৈছেনে জনাব। আৰু লগতে আছিলে চালাড আৰু এডোখৰ বি জলকীয়া। আৰু কোনে কোনে বাৰু শুকান গাহৰি খাই ভাল পায় জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।